हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে কুশলে আছে আজি পুনৰবাৰ নতুন এটি ভিডিও লৈ মই ডিংকি আপোনালোকক মোৰ চেনেলটোত স্বাগতম জনালো আৰু প্ৰথমতে সকলোকে নতুন বছৰৰ শুভেচ্ছা থাকিল হেপী নিউ ইয়াৰ আৰু এতিয়া মই যাবলৈ ওলাইছো তেজপুৰৰ মহাভৈৰৱ মন্দিৰত একটা বুলি মন্দিৰত পূজা দি ভাল লাগে মন্দিৰ গৈ ভাল লাগে তো মোৰ লগত যাবলৈ ওলাইছে হিমাশ্ৰীপা অনিমা আৰু ভাইটি এজনো আছে তাৰে আগত ঘৰ বছৰৰ আই মন্দিৰটো গৈ আহিলো তাৰে ব্লগ বনোৱা নহল তো এতিয়া ভাবিছো তেজপুৰত গৈ আছো তাতে অলপমান ব্লগো বনাও তো ভিডিওটো আপোনালোকে লাষ্টলৈকে চাই থাকিব ফলে হিমাশ্ৰীপা আহি গ'ল এতিয়া আমি অনিমাৰ কাৰণে ৰখি আছো আৰু আমাৰ গাড়ী আহি গ'ল আৰু এতিয়া আমি তেজপুৰলৈ ওলাই যাম আৰু ইফালে মই বহি লৈছো আৰু অনিমাও মাজতে বহি লৈছে আৰু অনিমা আৰু মোৰ লগত ভাইটিও পিছফালে বহি লৈছে আৰু এতিয়া আমি হলেশ্বৰ মন্দিৰ পাৰ হৈছো আৰু ইয়াতেও বহুত বেছি ভিৰ 1 তাৰিখ বুলি বহুত মানুহ হৈছে দেই আমি আহি পাই গলো মহাভৈৰৱ মন্দিৰলৈ আহি দেখিছো ইমান বেছি ভিৰ একদম ৰাস্তালৈকে লাইন ধৰিছে আৰু এতিয়া আমি ধূপ চাকি আৰু পূজাৰ যি লাগে বস্তু সব কিনি লৈছো ইমান লাইন লাগিছে আমি ললো আমি ভৰি ধুবলৈ গৈ আছো আজি বহুত বেছি ভিৰ হোৱাৰ বাবে আমি একদম ভিতৰলৈকে নগলো আমি বাহিৰতে চাকি জ্বলাইছো বাহিৰতে ইমান চাকি ভিতৰতো জাগাই নাই আৰু আমাৰ পূজা দিয়া হৈ গ'ল ইমান বেছি ভিৰ পূজা দিব মানে শান্তি নাই মহাভৈৰৱ মন্দিৰলৈ মই লাষ্ট 2018তে আহা আৰু এবাৰ আহিছো 2024ৰ জানুৱাৰীৰ 1 তাৰিখে একদম নতুন বছৰ বুলি আহি বহুত বেছি ভাল লাগিছে যিমান ভিৰ হলেও মন্দিৰ বুলি ক'লে বহুত শান্তি নহয় জানো এনেকৈ অলপমান টাইম বহি আমি মন্দিৰৰ পৰা ওলাই আহিলো এতিয়া পূজা কৰি ওলাই আহিলো মন্দিৰৰ পৰা আৰু আমাৰ বহুত বেছি ভোক লাগিছে ভাবিছো পিজ্জাকে খাওঁ তো পিজ্জা হাতত আহিছো তো বলক এতিয়া পিজ্জা খাওঁ হেল্ল' অলপ টাইম ৱেইট কৰাৰ পিছত আহি গ'ল ইফালে আমাৰ পেপচি লগতে এইটো কি আছিলে নামটো পাহৰি গ'লো আৰু এফালে আহি গ'ল পিজ্জা এটা কৰ্ণ পিজ্জা আৰু এটা পনীৰ পিজ্জা এতিয়া আমি খাম गाइस पनीर वाला
আৰু ইফালে আমাৰ খোৱা হৈ গ'ল আৰু এতিয়া আমি ওলাই যাম। ৰ'দ চকুতে লাগি গ'ল। এতিয়া আমি ইয়াৰ পৰা ওলাই আহিলোঁ, পিজ্জাও খালোঁ। এতিয়া আমি অলপমান ফুৰিব যাম ভাবিছোঁ। তো ক'লৈ যাওঁ চাই থাকিব ব্লগটো লাষ্টলৈকে। এতিয়া আমি ক'ত যাওঁ নাজানো, পাৰ্ক যাম চাগে, অলপমান এনজয় কৰি তাৰপিছত ঘৰত যাম। আমি ইয়াতে নামিলোঁ, পাৰ্কত আহিম বুলি ভাবিছিলোঁ। চাইছোঁ যে ইয়াতে চাৰ্চ এটা আছে ইমান ধুনীয়া, তো ভাবিছোঁ ইয়াতে অকণমান সোমাই যাওঁ, চাই যাওঁ। তো দুদিনমান আগতে খ্ৰীষ্টমাছ পাৰ হৈছে, তো ডেক'ৰেশ্যনবিলাক এতিয়াও আছে, তো ব'লক চাই যাওঁ। ইয়াতে অলপমান ফটো উঠি ল'লোঁ আৰু এতিয়া আমি পাৰ্কত যাম। গামোচা সোমাইছো মই যাম আৰু আমি পাৰ্কৰ ভিতৰত আহি গ'লোঁ আৰু আহি দেখিছোঁ আজি ইমান বেছি ভিৰটো থাকে বাৰু, আজি বহুত বেছি ভিৰ, মানে 1 জানুৱাৰী বুলি বহুত মানুহ ফুৰিবলৈ আহিছে দেই। আৰু এইফালে হিমাশ্ৰীবা ঝুলি আছে আৰু এইফালে ময়ো ঝুলি আছোঁ। বহুত দিনৰ পিছত খেলিছোঁ এনেকুৱা দেই, একদম আগৰ দিনবোৰ মনত পৰি গৈছে। আৰু এতিয়া আমি পাৰ্কটো ফুৰিও ল'লোঁ পুৰা আৰু খেলিও ল'লোঁ অলপমান, আৰু এতিয়া ভাবিছোঁ অলপমান ব'টিং কৰোঁ বুলি। আৰু অলপ টাইম ৰখি এতিয়া আমাৰ টাইম হৈছে ব'টিঙৰ, 20 মিনিট টাইম দিছে। তো ব'লক আমি এতিয়া ব'টিং কৰোঁ। এতিয়া মানে আমি চিঞৰি থকা কাৰণটো হৈছে আমাৰ আগফালে আৰু এটা ব'ট ফটককৈ আহি গৈছিল, ভাবিছিলোঁ খুন্দা লাগি যাব বুলি, বাট লাগা নাই, ভাগ্যটো ভাল। তো আমি সেইকাৰণে ভয়তে চিঞৰি আছিলোঁ। আৰু এনেকৈয়ে আমাৰ ব'টিঙৰ টাইমিঙো খতম হৈ গ'ল, 20 মিনিট আছিলে। আৰু আমি এতিয়া ব'টিং কৰি আহিলোঁ, ভাগৰ লাগি গৈছে আৰু বহুত দেৰি হৈ গ'ল ওলাই অহা। এতিয়া আমি ঘৰলৈ যাম আৰু ভালেই লাগিল, আজি 1 তাৰিখ বুলি বহুত ফূৰ্তিও কৰিলোঁ চবে মিলি। ইমান ভিৰ, মানুহ মন্দিৰতো ভিৰ, পাৰ্কতো ভিৰ, য'তে যাওঁ তাতেই ভিৰ। ভাগৰি গৈছোঁ গাইছ। আৰু
এইফালে আমি আহি থাকোঁতে হিমাশ্ৰী বা ফটককৈ গায়ব হৈ গৈছিল। ভাবিছিলোঁ ক'ত গ'ল, পিছফালে ঘূৰি চাওঁ পপকৰ্ণ কিনি খাই আহি আছে আৰু আমাৰ কাৰণেও লৈ আহিছে। আৰু এতিয়া আমি তেজপুৰৰ পৰা ঘৰ গৈ আছোঁ, মানে ৰাঙাপাৰাত। পপকৰ্ণ লৈ দিছোঁ, পপকৰ্ণ খাই ঘৰ যাওঁ। এতিয়া আমি ৰঙাপাৰা পালোহি আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই খুব বেছি ভাল পাব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব। আকৌ লগ পাম অন্য এটি ভিডিঅ' লৈ। বাই বাই।